বুকা 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 দিয়ে বকা দিয়ে বকা 15টা খালি আৰু 15টা খাম খাবি মোক পইচা দি খাবি তই কিবা পইচা পইচা কৰি থাকে ভাল লাগে না কিবা এটা এইলা কিহৰ কথা কালি মই পূজা কৰিছোঁ কালি মাহ ভক্ত হয় দে কালি মাহ 15টা আমি খাই দিম দিছে হয় দে কালি মা ভক্ত যেতিয়া পইচাটো দিবি তই এটা ফিকে দে জিগাত জোৰে নাই নাই দে কেইটা কাঢ়িবাচোন তক 27000 27000 এটা কাম কৰ এখন অসম এখন বাংলাদেশ নাংমান হেবা জানা বাংলাদেশী বাংলাদেশী নহয় মই মাল বেপাৰী নেকি এইবাৰ অসমকা আৰু এইবাৰ দিয়া এই গোটেই অসমখন তোৰে বুজি পাইছা মই অসমত চলিম কিহেদি পইচা কথা মাথা মাৰা কৰবাক কবি ৰাতি ঘৰ পইচা দিয়ে আৰু তই হিমন্তক কবি ইয়াত গুলিয়ে মাৰিম ঘৰত গুলিয়ে যাব আটাৰ আমাৰ পলি হৈ যায় মামা না কি হয় হেই মোক অসম চখম নাংগে মোক পইচা লাগে পইচা লাগে তই বাৰু ম্যানমাৰত যা যা ম্যানমাৰ বহি থাক ম্যানমাৰত আছা না তই কিমান টকা দিবা 27000 মোৰ কিডনী দিলে হ'ব না কিডনী লাগে তোৰ 25 বাপাৰ কিডনী দিলে হ'ব আৰু তই বাপেক কিয় মাৰা বাপাক মানে ৰাতি দাঢ়ি কাটিলে গম পাব কৰ যদি কাটি দিয়ে নাগে মোক পইচা লাগে পইচা পইচা নাই মোৰ পইচা ক'ত পাম পইচা মই 27000 টো দি তই কিবা পূজা পূজা কৰি থকা দিম দে নিদিম দি মোক ইটাই লাগে এটা কাম কৰ 27 টকাটো ল নাংগে মোক 27 টকা নাংগে মোক নালাগে নেকি তই যা মই চলিত ধান পাওঁ মই চলিত ধান পাওঁ বাপা এন পাইছো গৰু চাৰবা দিছিলো না নাই গৰু মাল খাই আছে হাতে আছে নাকি ভুৱা দিওঁ বে মালৰ নিচাত বাপেক পাহেলি তোক বিয়া পাতি দিবা লাগব যো হলকান দে যো বিয়া নাপতো মই ভালকে যো মতা পি মাল খাই এহে বাগৰা যো দেউতা মই বিয়া নাপতো নেকি বিয়া নাপতে যো মই এটা কথা কওঁ কিন্তু বিয়া পাতাৰ পাছত তোক মই কিন্তু ব্ৰেকআপ দিম তোক বৃদ্ধাশ্ৰমত থৈ আহিম মই ভাল বিয়া যো মই বিয়া নাপতো দেই পাতবা লাগব বিয়া তই বিয়া পাতি মই ওলাই দিম ঘৰৰ পৰা বিয়া পাতি চলি গলি নে যো হেলে দিয়ে কাৰ ঘৰত দিছি এটা হাতি না ছাগাল ভালকে চা গাইছা হাতি আৰু যো হৰণা ঘৰৰ মই কিমান যা তোৰ বাপের নামে হরান্তি আমারে ঘর যো আৰু যা বন্ধ আছে কালি কিন্তু বন্ধ নাই আজিও খাইছা তুই দেউতা 15টা খাই দিওঁ নিচা নালাগে আজি খাবা দিছিলো না তোক আজি কমকে খাইছো কমকে খাইছা 14টা খাইছো আৰু 14টা খাইছা কমে খাইছা বিয়া ভাঙলি দিমা আজি তোক বিয়া মই নাভাঙো তই ভাঙি যো বাবা তুই অলপ বেছি দিয়ে খালি সন্মানটো ৰাখিম মধ্যে ৰ মাথায় যে খুলিম গেল নামাজ কুকুর এনকে বাজো নিশা লাগা নাই বলে ভালকে বলি থাক মানুহ আহকে 1 ঘণ্টা মই যি কম সেয়ে কবি মানুহ নিচা জিদি নকবি মই যি কম সেয়ে কবি মানুহ আছে নমস্কাৰ নমস্কাৰ এই আজি বহুত গৰম দিছে আজি দিছে বহুত অফিসে কোন বাপা কোন পুতেক মানে মই বাপেক এই পুতেক এই কথাটো বদলৈছে আৰু একবাৰ ভালকে উঠছো কোন বাপেক কোন পুতেক মানে মই বাপেক এই পুতেক
পিছে মোৰ ছোৱালীটো কোনি বিয়া কৰ মানে আপোনাৰ ছোৱালীটো ই বিয়া কৰাব মানে আপোনাৰ ছোৱালীটোক কি বিয়া কৰাব তোৰ বাপেক বিয়া পাতবা দিয়া তই পাতবা লাগব তোৰ বাপেক বিয়া পাই দে তুই বেপাৰ লাগব কুকুৰৰ ভিতৰে বিধান মাৰলা মোক কুকুৰৰ বুজাব বিধান মাৰলা বাবা তোক সেই কবা দিয়া নাছিলো তোক মই যি কৈছিলো তাৰে মুখত ধৰবা দিছিলো আৰু মুখত চুপ ৰ হ'ব দে শেষ আমাৰ ছোৱালীটো ভাল বহুত ভাল আমাৰ যে ছোৱালী ভাল। মানে মাল পানী একো নাখায় বহুত ভাল দেই বহুত ভাল এই পৰি আছে এই পৰি যাব ভালকে নাই 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 মদ পানী নাখায় এই আবেগ মাতো আপোনাৰ ছোৱালীটো মাতো আবেগ মাতো মাতব লাগিব নাটক নাটক চাম মাতি দিয়ক। আছো ৰবা এই দে গৈ দিব অলপ মাল খাইছে অলপ কণ্ট্ৰলত থাক মামা এই গধূলি গেলাই খাম যাই কি গেলা গেলা নহয় মানে মেলা মেলা চাবা যাব মেলা মইনা কি কৰি আছ পাঁচবাৰ মেট্ৰিক দি ফেল কৰছো হা এই একো নাই মত কৰি কম দেউতা কিবা এটা গণ আছে মদ মদ ও জোৱাই হা মই কিন্তু মাল খা মানুহ বিৰাট বেয়া পাওঁ দেই এই এটা কথা মই একদম আপুনি ৰাইট কথা নাখায় মদ চদ মাৰি ভাল ছোৱালী বহুত জানে মাংস মানুহ একদম মই বয়া পাওঁ মাংস মই বয়া পাওঁ মাংসৰ দামো বেছি মই বয়া পাওঁ নাখায় মাছ চলি এটা কথা কম দিয়ক গেলাটো ভাল বস্তু দুটা তিনি কইনা ধৰা এনেকৈ দাঙি লৈ এনেকৈ খাই দিয়া দুটা কাঁচা বুট লাগিব এনেকৈ মাৰি দিয়া কি নামাৰ বহে মালৰ নিচাত যি কৰে কৰি আছে মাল নাখায় মাছ চলি গৰম বেছি গৰম এবাৰ আপোনাৰ ঘৰত ফেমিলি কেইটা ফেমিলি মানে মাকটো এই এবছৰ আগতে মৰলা আৰু এটা বাবা আছে ইয়াক মাতো ৰহিবা মাতকচোন অ বাবু ঐ আছো হে এটা কথা মই কওঁ দিয়ক কওকচোন আমাৰ সি কিন্তু জাপানত পঢ়িছি আমেৰিকা নিউয়ৰ্কত পঢ়ি আছে ইংলেণ্ডত পঢ়ি আছে পঢ়ি আহি কি কৰিছে আমাৰ চকত এখন কম্পিউটাৰ স্মাৰ্ট ল'ৰাটো মানে কম্পিউটাৰ শিকোয়ো আৰু নিজেও তাৰমানে ই কৰে ল'ৰাটো স্মাৰ্ট আছে এই এইটো ভাল কথা ক'লি এই এতিয়া মাতকচোন তাক ঐ মাতছো আহিব ৰ'বা খাতা তাৰ দিমাগ গেলা থৰ দাচোন লৈ আহিও এই কথাৰ কি আছা মানে এতিয়া তুই বুজি পাইছে না এইদিনা যে বেপাৰটো আছে গেলা 15 আজি খালো এই মোক লগত আনবা দি ঐ নহয় এই আমাৰ ঘৰে গেলা নেবেচে কি কৰে দোকানী এই কম্পিউটাৰ দোকান মাতক আপোনাৰ চলি চলি ঐ মাজনীয়ে তুমি পানী লৈ আছোন এ মালৰ বাপ মালৰ মাজনী থোৱা আছিল লৈ গা দাঁতে কান্দা দিবি থোৱা এটা ইণ্টাৰেষ্ট বেছি গৰম এটা কথা শুনা মই আপোনাৰ ল'ৰাটো খাতা এটা দিবা এটা আপোনাৰ চিলা বিয়া পাতিম যেতিয়া কি হয় এটা দিবা যদুৰ নাংগে যাওঁ এটা আপোনাৰ চলিটো মালৰ দেউতা ইও 7000 টাকা আগৰ পৰা দিবা আছে ইটাক লৈ গৈ 70,000 টাকা তো 27 টাকা তো দিবা নিদু মোৰ চলি বিয়ে তুমি বাবা বসন আজি আলু গতাই যখন ভালকে রাখো কাইটা রাখা পারবি না নাই মানুষ হিসাব আছে না নাই দস্তা না হিলাবাস দি বানালি কাইজাৰ কথা নকব দে এতে তো লেসন নামার ভিতরে মাল নামে দি এতিয়া কাইজাৰ কথা নকব মাল নামে বাপের পালিয়ে পুতে এ আপনার চলি বড় ভাল মাল বেছে মাল আপনার সঙ্গে খায় কি আপনার চলি বেছে মালৰ বাৰে তাহলে মোক দম দিবা এটা তুই মারে বলছু মারে এখন মান বেশি বকে ভালো লাগছে করে দিব আর এটা আমার নতুন মেম্বার হাই মই নতুন লাইক কমেন্ট ঘন্টা বজাই দিব ঠিক আছে আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰিব মাল খুৱাই খুৱাই মোৰ চলি ধ্বংস কৰি দিছে আৰু আমাৰ দুটা মেম্বাৰ আছে আমি দেখি আছো এ পাছত দেখে দি গেলা এটি আমাৰ প্ৰিয়ম চৌধুৰী আৰু এটি আমাৰ জিন্তু তালুকদাৰ পাটগিৰি